Hello everyone, সকলোকে স্বাগতম জনাইছো বিনি ব্লগছৰ অন্য এটা নতুন ভিডিও লৈ আৰু যেটাকে হাউনৰ মাহ চলি আছে বহুতে এতিয়া নিৰামিষ খাই আছে নিৰামিষও খাই আছে লগতে চাগে আদা নহৰু একেবাৰে পিয়াজ নহৰু একোই খোৱা নাই কিন্তু আমি বাৰু খাই আছো নিৰামিষটো মানে খাবলে এতিয়া অকমান দিগদাৰ হয়তো মাজে মাজে চলিয়ে যায় আলহী চালহী হক কোনবা আহিলে আৰু লগতে আজি ভাবিছো কিবা এটা যি সকলে নিৰামিষ খাই আছে লগতে আদা নহৰু পিয়াজবোৰো খাই আছে নিৰামিষ খায়ো তেওঁলোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছো লগতে আমিও এটো মানে খাই বহুত বেছি ভাল পাওঁ এটা বেঙেনাৰ সবজি আগতেও মই বনাইছিলো কিন্তু ভিডিও বনোৱা হোৱা নাছিলে ভাবিছো আজি ভিডিও বনাও আপোনালোকেও খাই ভাল পাব বুলি গতিকে ৰেচিপিটো চাওক বহুত বেছি দীঘলীয়া নকৰো ভিডিওটো বেঙেনাৰ ৰেচিপিত আমাক বেঙেনা লাগিব ধুনিয়াকে এয়া বেঙেনা ধুনিয়াকে বেঙেনাবোৰ কাটি ধুনিয়াকে এনেকা পিস এনেকা চিন দি লৈছো প্ৰথমতে বেঙেনাখিনি ফ্ৰাই কৰি লৈছো যেনেকে আমি নরমাল কে বেঙেনা ফ্ৰাই খাওঁ আসলতে গুটেই বেঙেনাখিনি মই তেনেকে ফ্ৰাই কৰি লম তাৰ পিছতহে ৰেচিপিটো স্টাৰ্ট কৰিম এখিনি আধাখিনি বেঙেনা আৰু একেলগে যেটিকে গুটেইখিনি নাতে সেই কাৰণে আধাখিনি বেঙেনা এনেকে ফ্ৰাই কৰাৰ পিছত বাকিখিনি এনেকে ফ্ৰাই কৰি লৈছো তাৰ পিছতে তেলতে দিছিলো পিয়াজ আৰু তেজপাত এনেকে দালচেনি এডোখৰ লগতে এয়া আদা নহৰু পেষ্টখিনি দি ধুনিয়াকৈ পিয়াজখিনি ভাজি লৈছো তাৰ লগতে অকনমান পানী দি দিছো পানীখিনিতে হালধি নিমখ এখিনি স্কিপ কৰিছিল আসলে স্কিপ হৈ গল হালধি নিমখখিনি লগতে অকমান কিচেন কিং মছলাটো দিলো তাৰ পিছত বেঙেনা যিখিনি ফ্ৰাই কৰি থৈছিলো সেই ফ্ৰাই কৰি ৰাখা বেঙেনাখিনি ধুনিয়াকৈ কেৰাহীত মানে মছলাখিনিত অলপকে দি লৰাই আছো তাৰ পিছতে আমাৰ ৰেডি হৈ যাব অলপ পিছত খাব পৰা হৈ যাব যিখিনি গ্ৰেভি হ'ব এইখিনি পানীখিনি অকনমান শুহিবলৈ দিম আপোনালোকৰ নিজৰ জুখ অনুসৰি দিব পাৰে এটা আলু দিব পাৰে ইচ্ছা কৰিলে মই দিয়া নাই আজিৰ বেঙেনাৰ সবজিখন ৰেডি হৈ গ'ল আৰু আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব নিশ্চয় ভাল পাব খাই গতিকে আজিলৈ বাই বাই